Good evening, Moina College. কি খবৰ সকলোৱে খবৰ নিশ্চয় ভাল আৰু মই আজি ভাবিছোঁ সিনেমা চাবলৈ যাম যেহেতু গম পাই সকলোৱে হলে চলি আছে বৰ্তমান ৰঘুপতি ৰবিদাৰ সিনেমা আৰু ময়ো গৈ আছোঁ সিনেমা চাবলৈ আৰু ডিউটিৰ পৰা ওলাই মই এতিয়া আহি আছোঁ ৰঘুপতি চাবৰ কাৰণে আৰু আহি পাই গ'লোহি এয়া ৰঘুপতি চাবৰ কাৰণে মই ডিব্ৰুগড়ৰ শ্ব'ৰুমত চাই আছোঁ বৰ্তমান ফাৰ্ষ্ট শ্ব'টো গ'ল আৰু মই আহোঁতে অলপ পলম হৈ গ'ল সেইবাবে অকণমান চাবলৈ নাপালোঁ সিনেমাখন চাবলৈ সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ এক্টৰ মানে যিমানখিনি এক্টিং কৰিছে এক্ট্ৰেছ ভিতৰত আটাইতকৈ প্ৰিয় যিজনে মানে সলমান খানৰ পাৰ্টটো কৰিছে অৰুণনাথ তেওঁৰ মানে এক্টিং ক'বই নালাগে আৰু ইমানেই ধুনীয়া হৈছে আৰু আপোনালোক সকলোৱে চাবলৈ আহক ছবিগৃহলৈ খুব ধুনীয়া এখন সঁচা কথা ক'ব গ'লে মই মানে কান্দি গ'লোগৈ ইমান বেয়া লাগিলে নহয় মানে বহুত ইম'শ্যনেল মানে চিনকেইটাত মানে কান্দি গ'লোঁ আৰু ছবিখন চাই থাকোঁতে ছবিখনৰ মাজত মানে একদম সোমাই গৈছোঁ আৰু বিলীন হৈ গৈছোঁ বুলি ক'ব লাগিব সঁচাকৈ বহুত ধুনীয়া লাগিলে আৰু আপোনালোক আহক সকলোৱে চাওক ছবিগৃহত আহি ৰঘুপতি খুব ধুনীয়া এখন চিনেমা ভাল লাগিলে চাই আৰু আশা কৰোঁ আপোনালোক সকলোৱে আহিব চাবলৈ আৰু চাওক কি হৈছিলে চাকৰিটো কৰিবি বুলিও ক'লোঁ একো ৰিয়েকশ্যনে নেদেখুৱালে জানোনে বৰ টেঙৰহি এতিয়া আকৌ জইনিং লেটাৰ খবৰটো পালে কি বা কয় সেইটো তই কিয় চিন্তা কৰিছ কাইলৈ চিন্তা কৰি কৈ দিম নেমানিব জাননে মাক দেউতাক খালোঁ কিবা ধৰণৰ তিনি টাইম বিষ তেনেহ'লে সাধাৰণ জনতাই নিজকে ভগৱান বুলি ভাবিব পাৰে আৰু ৰজাৰ ভাগ্যও কিন্তু ভগৱানৰ হাতত ইয়াতো কেৱল ট্ৰেইলাৰ আছিল বেছি চিঞৰ বাখৰ কৰিলে এনেকৈ ধুলাই দিম নামৰ আগত চন্দ্ৰবিন্দু লাগি যাব ছাছপেণ্ডটো তই কেতিয়া কৰিবি যেতিয়া মই চাকৰিত থাকিম এয়া ল মোৰ ৰেজিষ্ট্ৰেশ্যন লেটাৰ চাকৰি কৰিলোঁ বুলি চকুৰ আগত কিমান আৰু অন্যায় ক্ষতি কৰিম চিএছ অফিচাৰে যদি এনেকুৱা অৱস্থা হয় শেষত এটাই কম মজা হৈছে চাবৰ কাৰণে কিন্তু ফেণ্টাষ্টিক